নমস্কাৰ, মোৰ নাম শ্ৰী ৰবিস্মিতা পাঠক। মই হলিষ্টাৰ স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়োঁ। মই শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত থাকোঁ। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম মৰমৰ। কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনেনো তুলি তালি কৰিলে ডাঙৰ, মোহনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিলে স্নেহ মুখ দুগালত চুমা খাই, তেৱে মই পূজনীয়া মৰমৰ। চেনেহ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখ শুনি চাই, তেৱে মই পূজনীয়া মৰমৰ। কান্দিছিলো যেই নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল কাহি হুমনীয়া, তেৱে মই পূজনীয়া মৰমৰ। হৈছিলো থিয় জেউৰি অ'ত ত'ত তৰি, পৰিলেনো কোনে গৈ ততালিতে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ। মোৰ প্ৰতি এনে যায় মৰম অসীম, কেনেকৈনো সিজনাক মই পাহৰিম, চেনেহ ভকতি মই বাৰক সদায়, তজু চৰণত হেৰা মৰমৰ। ধন্যবাদ।